আজিৰ যুগত ফ্ৰেম পোৱাৰ ৰাস্তাটো ৰেড কাৰ্পেটৰ পৰা নহয়, আপোনাৰ মোবাইল স্ক্ৰীনৰ পৰাহে আৰম্ভ হয়। আমাৰ আঙুলিৰ এটা সৰু স্ক্ৰল, এইটোৱে হৈছে পাৱাৰ। क्या बात है सर, क्या बात है सर। এটা মিমে আপোনাক লাখ লাখ মানুহৰ মাজলৈ লৈ যাব পাৰে। আপুনি কিবা কাম কৰি আছে, কিবা সৃষ্টি কৰি আছে, তাত সফল নোহোৱাকৈও মাত্ৰ এটা ভুল মুহূৰ্ত বা এটা ফানি ভিডিঅ' যোগেদি আপোনাৰ ভাইৰেল কৰি তুলিব পাৰে। এই যুগত মানুহে সপোন দেখে ভাইৰেল হ'বলৈ, ষ্টাৰ হ'বলৈ নহয়। এবাৰ ভাইৰেল হ'লে ফ্ৰেম, টকা পইচা সকলো একেলগে আহে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালৈ এটা সৰু অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক যেন। ইণ্টাৰনেটৰ আৰম্ভণিৰ সময়ত মিম আছিল মাত্ৰ এটা হাস্যৰ উপায়। বেড লাক ব্ৰেইন, গাম্পি কেট, ছাকচেছ কিড এইবোৰে আমাক হাঁহিবলৈ বাধ্য কৰাইছিল। লাহে লাহে দিনবোৰো গ'ল, ছ'চিয়েল মিডিয়াৰ দুনিয়াখনো দ্ৰুত বেগেৰে সলনি হ'ল। ইনষ্টাগ্ৰাম, টিকটক, ইউটিউব প্ৰত্যেক প্লেটফৰ্মে মিমক এটা ভাষা বনালে। আজিৰ দিনত মিম মানে কেৱল ছবি বা হাঁহি নহয়, ই এটা নিউজ, এটা অস্ত্ৰ। কেইদিনমান আগত ভাইৰেল হোৱা শ্বাহৰুখ খানৰ হাকলা মিমটোৰ কথা মনত আছেনে? এটা এডিট কৰা ফটো আৰু এটা সাধাৰণ কমেণ্ট, কিন্তু তাতকৈ বেছি তাৰ প্ৰতিক্ৰিয়া। PR টীমে সেই মিমটো ডিলিট কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু হাজাৰ হাজাৰ মানুহে একেটা মিম পুনৰ বনাই শ্বাহৰুখ খানক ট্ৰল কৰা হৈছিল। মাত্ৰ কেইটামান ঘণ্টাতে সেই মিমটো দেশজুৰি ট্ৰেণ্ড হৈছিল। এতিয়া এখন চিনেমা ছায়াৰ উদাহৰণ লওঁ। চিনেমাখনৰ পিছফালে এটা সম্পূৰ্ণ PR টীম সাজু আছিল। মানুহে হাঁহিছিল, কান্দিছিল, দৌৰিছিল, কিন্তু পিছত বুজা গ'ল যে সেই সমস্ত ড্ৰামা আছিল PR ষ্টাণ্ট। তথাপিও চলচ্চিত্ৰখন 329 কোটি টকা বিজনেছ কৰিছিল। ব্ৰেণ্ডে আগৰ দিনত যি PR বাবে লাখ টকা খৰচ কৰিছিল, এতিয়া সেই একেটা কাম মিমৰ যোগেদি কম খৰচতে কৰে। টেলিভিছন এডৰ, নিউজ পেপাৰ দৰকাৰ নাই, দৰকাৰ মাথো এটা মিম পেজৰ, এটা ট্ৰেণ্ড আৰু এটা কেপশ্যনৰ জৰিয়তে গোটেই মাৰ্কেটৰ গতি সলনি কৰি দিব পাৰে। দিল্লীৰ বাৰাপাও গাৰ্ল চন্দ্ৰিকা দীক্ষিত এজন সাধাৰণ দোকানী, কিন্তু তেওঁৰ মাত্ৰ এটা ভাইৰেল ভিডিঅ'ৰ জৰিয়তে নাম, ধন সম্পত্তি বনালে। ডলি চাইৱালাৰ কাহিনীও ঠিক তেনেকুৱাই। তেওঁ চাহ বেচিছিল, কিন্তু ইণ্টাৰনেটত তেওঁ নিজৰ এটা কেৰেক্টাৰ বনাইছিল। যেতিয়া বিল গেটছ তাৰ দোকানত আহি চাহ খালে, লগে লগে তেওঁৰ জীৱন সলনি হ'ল। এই কাহিনীবোৰে আমাক বুজায় যে ভাইৰেল হোৱাটো অকল হাঁহিৰ পিছত নাহে, ই এক সম্ভাৱনাৰ পথ। এটা সঠিক সময়, সঠিক ট্ৰেণ্ড, সঠিক ভাৱনা আপোনাক অচিন দিশত লৈ যাব পাৰে। সেইকাৰণে বহুতো ইনফ্লুৱেঞ্চাৰে, মেইনলি ফিমেল ইনফ্লুৱেঞ্চাৰবোৰে কিছুমান মিম পেজক এপ্ৰ'চ কৰে বা কোলাপ কৰে। मोस्ट ऑफ द टाइम इट्स मोर लाइक कि वो बोलते हैं आप हमारे ऊपर एक सिम्प एडिट बना दो, बिकॉज वो चाहते हैं कि लोग उन पे सिम्प करें। एंड कैसे सिम्प करेंगे जब मासेस देख रही होगी, क्योंकि कमेंट में आके सब बोलेंगे आईडी दो, आईडी दो, आईडी दो, तो दैट्स देयर गेम। एडमिन आज नॉटी हो। কিন্তু এই কাহিনীবোৰৰ পিছত এটা অন্ধকাৰ অংশও আছে। কিছুমানে এই ফ্ৰেম পায়ো হেণ্ডেল কৰিব নোৱাৰে। আপোনালোকৰ বাৰু ৰাণু মণ্ডলৰ কথা মনত আছেনে? তেওঁ ৰেল ষ্টেচনত গান গাই ভাইৰেল হৈছিল, কিন্তু পাছত যি জনপ্ৰিয়তা তেওঁক উঠাই নিছিল, তেওঁ সেই জনপ্ৰিয়তাতে ডুবিল। अगर दिया तो अकाउंट में दिया, तो कितना दिया वो मुझे नहीं आपके अकाउंट में। পুনিত ছুপাৰষ্টাৰ এজন ভাইৰেল প্ৰতিভা। मुझसे शादी करेगी या नहीं करेगी, मैं तेरे से लास्ट बार पूछ रहा हूँ। क्या कहा तूने? मैं তেওঁ কাণ্ড কাৰখানাই মানুহক হাঁহিবলৈ বাধ্য কৰিছিল। মানুহে তেওঁক লৰ্ড পুনিত বুলি সন্মান দিছিল, কিন্তু তাৰ পাছত কি হ'ল? যি হাঁহিয়ে তেওঁক উঠাই লৈ গৈছিল, সেই হাঁহিয়ে তেওঁক গিলি নিলে। যি সময়ত আপোনাৰ ফোনত ন'টিফিকেশ্যন আহে, মানুহে আপোনাৰ নাম লয়, ভিডিঅ' শ্বেয়াৰ কৰে, সেই আনন্দ কথাৰে প্ৰকাশ কৰিবলৈ নোৱাৰে। তথাপিও এই আনন্দ স্থায়ী নহয়। এটা সময়ৰ পাছত একেবাৰে মানুহে আপোনাৰ নাম, কাম সকলো পাহৰি যাব পাৰে। এতিয়া আহোঁ ৰাজনীতিলৈ। মিম বনোৱা বা শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত ৰাজনীতিৰ দলসমূহেও পিছপৰা নাই। আগতে ৰাজনীতি মানে আছিল ভাষণ, পতাকা আৰু বিৰোধ কৰা, আৰু এতিয়া ৰাজনীতি মানে হৈছে মিম। কংগ্ৰেছৰ অফিচিয়েল পেজত মিম, বিজেপিৰ টুইটত মিম। এতিয়া দলবোৰে বিৰোধী দলক আক্ৰমণ কৰিবলৈ মিম ব্যৱহাৰ কৰে। মিম হৈছে নতুন প্ৰচাৰ যন্ত্ৰ। এই মিমবোৰে আমাৰ মুখত হাঁহি আনে, কিন্তু প্ৰশ্নও কৰে। আমাৰ মতামত এতিয়া কিয় মিমৰ ওপৰত নিৰ্ভৰশীল?
যেতিয়া আমি হাঁহোঁ আমি একে সময়তে মনতে বিচাৰোঁ যে কোনে এই মিম বনালে আৰু কিয় বনালে। এটা মিম যদি সঁচা তথ্যৰ ওপৰত ভিত্তি কৰে তেতিয়া ই শক্তিশালী, কিন্তু মিছা তথ্য হ'লে ই অতি ভয়ংকৰ, কাৰণ হাঁহিৰ মাজেৰে মিছা কথা সহজে মানি লোৱা হয়। ইণ্টাৰনেটে ফ্ৰেমক পাব্লিক কৰিছে, অৰ্থাৎ এতিয়া যিকোনো লোকেই ফ্ৰেম পাব পাৰে, কিন্তু একে সময়তে এই ফ্ৰেমে সহানুভূতিক কাঢ়ি লৈছে। আজিৰ দিনত প্ৰত্যেকে ভাইৰেল হ'ব খোজে, যেন ভাইৰেল নহ'লে জীৱন আধৰুৱা। কিন্তু সঁচা কথা ক'বলৈ গ'লে ভাইৰেল নোহোৱাটো এটা ডাঙৰ আশীৰ্বাদ, কাৰণ যেতিয়ালৈকে ভাইৰেল নহয় আপুনি মুক্ত, নিজৰ দৰে জীয়াই আছে। আপোনাৰ ভুল, আপোনাৰ হাঁহি আৰু আপোনাৰ কাহিনী এইবোৰ সঁচাকৈ আপোনাৰ নিজৰ মতে হ'ব লাগে, আন দ্বিতীয়জন ব্যক্তিৰ অৰ্ডাৰত নহয়। আজিৰ দিনত প্ৰত্যেকে ভাইৰেল হ'ব বিচাৰে, কিন্তু সকলোৱে ভবা উচিত যে ভাইৰেল হোৱাৰ পাছত আমি কি হ'ম। যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেন্তে আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদি এই ভিডিঅ'টোৰ ওপৰত আপোনাৰ যদি কিবা মতামত বা অনুভৱ মনত আছে তেন্তে কমেণ্টত জনাওক। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ ইয়াত আমি কেৱল ভাইৰেল কথাই নহয় কিছুমান গভীৰ সমস্যা বিষয়ে আলোচনা কৰিম। আৰু প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।